ভিউৱাৰ্ছ ADRE 2.0 এক্সাম 2024 অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম দ্বিতীয় পৰ্যায় 2024 পৰীক্ষাৰ কাৰণে গণিতৰ তিনিটা প্ৰশ্নৰ সমাধান কৰিম। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন তিনিটা। বিগত 2022 চনতে তিনিটা প্ৰশ্ন সুধিছে, তাৰে পৰা লোৱা হৈছে প্ৰশ্ন তিনিটা। এক নম্বৰ প্ৰশ্ন, দুটা স্বাভাৱিক সংখ্যাৰ অনুপাত 3:5। দুটা সংখ্যাৰ অনুপাত দিছে 3:5। তাৰমানে 3 আৰু 5 এইকেইটা সংখ্যা নহয়, সংখ্যাৰ অনুপাতহে। সংখ্যা দুটাৰ গুণফল 135। যি দুটা সংখ্যাৰ কথা কৈছে সেই সংখ্যা দুটাক পূৰণ কৰিলে 135 হয়। এই অনুপাতৰ সংখ্যা দুটা পূৰণ কৰিলে কিন্তু 135 নহয়। এই অনুপাত দুটাৰ লগত জড়িত সংখ্যা দুটা পূৰণ কৰিলে 135 হয়। সৰু সংখ্যাটো কি, ক্ষুদ্ৰতম সংখ্যাটো কি, সেইটো আমাক উলিয়াবলৈ দিছে যে ক্ষুদ্ৰতম সংখ্যাটো কি। ক্ষুদ্ৰতম সংখ্যাটো আমি কি এই অনুপাতৰ পৰাই উলিয়াম, এই অনুপাতটোৰ পৰা উলিয়াম। সৰু সংখ্যাটো 3x আৰু ডাঙৰ সংখ্যাটো 5x। এই দুটা পূৰণ কৰিলে 135 হয়। 3x আৰু 5x পূৰণ কৰিলে কিমান হ'ব? 135। সৰু সংখ্যাটো উলিয়াব দিছে, তাৰমানে এই মানটো উলিয়াব লাগে। ইয়াত xৰ মান জনা নাই, xৰ মান জানিলেই আমাৰ কামটো হৈ গ'ল। তো আমি xৰ মান উলিয়াম ক'ৰ পৰা? এই সংখ্যা দুটাৰ গুণফল 135 এই সম্পৰ্কটোৰ পৰা। তেতিয়াহ'লে 3x আৰু 5x পূৰণ কৰিলে কিমান হ'ব? 135। 3x আৰু 5x পূৰণ কৰিলে কিমান হ'ব? 135। তেতিয়াহ'লে পূৰণ কৰিলে হ'ব 15x² = 135। 15x² = 135। তাৰ মানে 15x² = 135। তেতিয়াহ'লে x² মান কিমান হ'ব? 15 দি আপুনি 135ক হৰণ কৰক, 9 হ'ব। তেতিয়াহ'লে xৰ মান কিমান হ'ব? x² মান যদি 9 হয় তেতিয়াহ'লে xৰ মান কিমান হ'ব? 9ৰ বৰ্গমূল অৰ্থাৎ 3। xৰ মান 3। আমাৰ সৰু সংখ্যাটো কি আছিলে? সৰু সংখ্যাটো আছিলে 3x। সেইটো আছিলে। তেতিয়াহ'লে xৰ মান আমি 3 পালোঁ। 3ৰ লগত পূৰণ কৰিলে কিমান হ'ল? 9। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? এনচাৰ বি ইজ দ্য ৰাইট এনচাৰ। 9 ক্ষুদ্ৰতম সংখ্যাটো। নেক্সট কুৱেশ্যন। 2 নম্বৰ প্ৰশ্নৰ সমাধান কৰিম। 2 নম্বৰ প্ৰশ্নটো হৈছে দুটা বৰ্গক্ষেত্ৰৰ কৰ্ণৰ অনুপাত 2:3। সিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত কি? ক্ষেত্ৰফলৰ অনুপাত উলিয়াব লাগে, তাৰমানে কালি অনুপাত উলিয়াব লাগে। আমি কালি দুটা উলিয়াম, দুটা বৰ্গ আৰু সিহঁতৰ কালি উলিয়াম। বৰ্গকেইটা হ'ল এনেকুৱা চাইজৰ দুটা বৰ্গ আছে, এটা বৰ্গ ডাঙৰ এটা সৰু। এইটো হৈছে কৰ্ণ, বৰ্গকেইটাৰ কৰ্ণ। এই দুইটা বৰ্গলৈ লক্ষ্য কৰক, প্ৰতিটো বৰ্গৰ বাহুবিলাক একেই, সমান মাপৰ। এটা যদি a হয় গোটেইকেইটা a হ'ব। ছাপ'জ এইটো a1, তেতিয়াহ'লে বাকীকেইটাও a1 হ'ব। অৰ্থাৎ এটা যদি আপোনাৰ 2 চেণ্টিমিটাৰ হৈছে, বাকীকেইটাও 2 চেণ্টিমিটাৰ হ'ব। এতিয়া আহি যাওক আমি সৰু বৰ্গটোৰ কালি উলিয়াওঁ। কালি কেনেকৈ উলিয়াব পাৰোঁ? এই বৰ্গটো আপুনি আঁকি লওক, তেতিয়া বুজাত সহজ হ'ব। কৰ্ণৰ মাপটো কিমান দিয়া আছে? এই অনুপাতটোৰ পৰা পাওঁ আমি। এইটো অনুপাতত যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিব যে 2x যিটো আছে সেইটো কৰ্ণৰ মাপ দিয়া আছে, বৰ্গটোৰ কৰ্ণৰ মাপ। আৰু এই বৰ্গটোৰ বাহুৰ এটা বাহু a যদি বুলি ধৰোঁ মই, এইটো যদি a হয় বাকীকেইটাও a, তেতিয়াহ'লে এই বৰ্গটোৰ কালি কি হ'ব? a²। a পূৰণ a সমান a²। অৰ্থাৎ এইটো হ'ল আপোনাৰ কালি, এইটো হ'ল কৰ্ণ। এই দুটা বস্তু আমাৰ হাতত আছে। কালি মানে দুটা বাহুৰ পূৰণফল।
এ এ দুটা পূৰণ কৰিলে এইটো হয় এতিয়া মই যদি বৰ্গটোৰ ক্ষেত্ৰত এই কৰ্ণ আৰু এই বাহু দুটাৰ মাজত যদি মই সম্পৰ্ক স্থাপন কৰিব যাওঁ তেতিয়াহ'লে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম তো পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব 2x স্কুৱেৰ এইটোৰ যদি স্কুৱেৰ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এই দুটা বাহুৰ বৰ্গৰ সমান অৰ্থাৎ 2x হোল স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ প্লাছ a স্কুৱেৰ 2x হোল স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ প্লাছ a স্কুৱেৰ এইটো হ'ব আমি কি পালোঁ এতিয়া 4x স্কুৱেৰ ইজ ইকুৱেল টু 2a স্কুৱেৰ পালোঁ 4x স্কুৱেৰ ইজ ইকুৱেল টু 2a স্কুৱেৰ পালোঁ a স্কুৱেৰটো যদি মই ৰাখি দিওঁ তেতিয়াহ'লে কি পাম এই 2 ৰে এইটো দি হৰণ কৰিব লাগিব এই 2 দি এইখিনি হৰণ কৰিব লাগিব হৰণ কৰিলে কি হৈ যাব 2x স্কুৱেৰ a স্কুৱেৰৰ মান কিমান পালোঁ 2x স্কুৱেৰ অৰ্থাৎ কালি 2x স্কুৱেৰ সৰু বৰ্গটোৰ কালি 2x স্কুৱেৰ সিমিলাৰলি মই যদি ডাঙৰ বৰ্গটোৰ কালি উলিয়াওঁ তেতিয়া কি হ'ব কৰ্ণ হৈছে 3x এইটো স্কোৱাৰ কৰি দিয়ক আৰু দুটা বাহু আগৰটোত a বুলি ধৰিছিলোঁ এতিয়া মই a1 ধৰিলোঁ তেতিয়াহ'লে a1 স্কুৱেৰ প্লাছ a1 স্কুৱেৰ তাৰমানে 2a1 স্কুৱেৰ আৰু এইটো স্কোৱাৰ কৰিলে কিমান হ'ব 9x স্কুৱেৰ ইজ ইকুৱেল টু 2a স্কুৱেৰ তেতিয়াহ'লে a1 স্কোৱাৰৰ মান কিমান হ'ব 9x স্কুৱেৰক 2 দি হৰণ কৰিব লাগিব এই 2 দি হৰণ কৰিব লাগিব তেতিয়া কি পাম a1 স্কুৱেৰ ইজ ইকুৱেল টু 9/2x স্কুৱেৰ আগৰটোত পাইছিলোঁ 2x স্কুৱেৰ অনুপাত কৰিব লাগে a স্কুৱেৰ ইজ টু a1 স্কুৱেৰ এইটো উলিয়াব লাগে আমাক কৈছিলে কি যে ক্ষেত্ৰফলৰ অনুপাত উলিওৱা তো ক্ষেত্ৰফল দুটা পালোঁ এটা a স্কুৱেৰ আৰু এটা হৈছে a1 স্কুৱেৰ তো সিহঁতৰ অনুপাতটো কি হ'ব ক্ষেত্ৰফলৰ অনুপাতটো কি হ'ব এটাৰ ক্ষেত্ৰফল হ'ল 2x স্কুৱেৰ আনটোৰ ক্ষেত্ৰফল হ'ল 9/2x স্কুৱেৰ বোথ ছাইড x স্কুৱেৰ আছে কাটি দিয়ক থাকিল কি 2:9/2 এটাত হৈছে 2 আৰু হৈছে 9/2 কিন্তু এই বস্তুটোতো আমাৰ ইয়াত নাই এইটোক যদি মই সমাধান কৰোঁ তেতিয়াহ'লে কি হ'ব সমাধান কৰিলে কি হ'ব বোথ ছাইড আপুনি 2 এটা দি পূৰণ কৰি দিয়ক তেতিয়াহ'লে কি হয় চাওক তাৰমানে ভগ্নাংশত ৰাখিব নালাগে 9/2 যিটো আছে এইটো 9/2 আমি ৰাখিব নালাগে আমি কি কৰিম সৰল কৰিম এইটো সৰল কৰিলে মই যদি বোথ ছাইড 2 দি পূৰণ কৰি দিওঁ তাৰমানে এই সংখ্যাটোৰ লগত আৰু এই ৰাশিটোৰ লগত যদি মই 2 পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 4:9 C is the right answer 4:9 3 নম্বৰ প্ৰশ্নটো হৈছে কোনো এটা কাম 6জন মানুহে 15 দিনত কৰিব পাৰে কামটো আৰম্ভ কৰাৰ 10 দিন পিছত আৰু 4জন মানুহে কামত যোগ দিয়েহি এতিয়া অৱশিষ্ট কামখিনি সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা দিনৰ সংখ্যা উলিওৱা ইয়াত প্ৰশ্নটো ভালকৈ বুজাৰ চেষ্টা কৰক প্ৰথমতে মানুহ কিমানজন 6জন এটা কাম কৰোঁতে কিমান দিন লাগে 15 দিন 6জন মানুহৰ কিমান দিন কাম কৰে 10 দিন 10 দিন কিয় কৰে 10 দিন পিছত 6জনৰ লগত আৰু 4জন আহি লগ লাগে গতিকে প্ৰশ্নটো মই দুটা ভাগত ভাগ কৰিম প্ৰথম ভাগটো হৈছে 10 দিনৰ কাৰণে আৰু তাৰ পিছৰ ভাগটো হৈছে কিমান দিন কাম কৰিব সেইটো মই উলিয়াব লাগিব তো তেনেকৈ যদি আমি আগবাঢ়ি যাওঁ তেতিয়া প্ৰশ্নটো কেনেকুৱা হ'ব যে 6জন মানুহে এটা কামৰ 10 অংশ কৰোঁতে কিমান দিন লাগে 10 দিন লাগে
এই 15 ভাগৰ 10টো কি সম্পূৰ্ণ কামটো মই যদি 15টা ভাগ কৰোঁ 10 দিন কৰিছে তেতিয়াহ'লে 10 অংশ কৰিছে মানে 15টা অংশৰ 10 অংশ কৰিছে এই বস্তুটো তো আমাৰ আগত কি আহিল যে 6জন মানুহে এটা কামৰ 10 অংশ 15 ভাগৰ 10 মানে এটা কামৰ 10 অংশ কৰোঁতে কিমান দিন সময় লাগিছে 10 দিন নেক্সট আমাক প্ৰশ্ন কৰিছে যে তেতিয়াহ'লে 10জন মানুহ অৰ্থাৎ 6জনৰ লগত আৰু 4জন আহি যোগ হ'ল পিছৰ ষ্টেজত 10জন হ'ল এই 10জন মানুহে বাকী অংশ তাৰপৰা মুঠ অংশ আছিলে 15টা মুঠ অংশ কিমান আছিলে 15টা তাৰে 10 অংশ ইতিমধ্যে কৰিলে 6জন মানুহে থাকি গ'ল কিমান 5টা অংশ তাৰ মানে আমি কেনেকৈ বুজিম এতিয়া যে 15 ভাগৰ 5 অৰ্থাৎ সম্পূৰ্ণ কামৰ 5 অংশ কাম কোনে কৰে 10জন মানুহে কৰে কৰোঁতে কিমান দিন লাগিব সেইটো আমাক উলিয়াবলৈ কৈছে তো অতি সহজে আমি বস্তুটো উলিয়াব পাৰোঁ দুইটা ষ্টেজ আমি পাই গ'লোঁ ভাগ দুটা আমি পাই গ'লোঁ প্ৰথম ভাগটো পাই গৈছোঁ 6জন মানুহে 10 দিন কাম কৰে এটা কামৰ 15 ভাগৰ 10 অংশ কাম কৰে 10 দিন কাম কৰে মানে এটা কামৰ 10 অংশ কাম কৰে কিমান দিন লাগে 10 দিন লাগে তাৰপিছত 10জন মানুহে এটা সম্পূৰ্ণ কামৰ 5 অংশ কৰোঁতে কিমান দিন লাগিব সেই বস্তুটো আমি কৰিব লাগে তো সেই বস্তুটো আমি ঐকিক নিয়মত যদি কৰোঁ তেতিয়া তাৰ ৰিজাল্টটো আমি কি পাম এই 2 দিন লাগিব কেনেকৈ লাগিব তাৰ এক্সপ্লেনেশ্যনটো চাওক এতিয়া আমি প্ৰথমৰ পৰা যাব লাগিব যে 6জন মানুহে শ্বৰ্টকাট যদি কৰিব যায় 6জন মানুহে 15 ভাগৰ 10 অংশ কাম কৰোঁতে সময় লাগে 10 দিন তেতিয়াহ'লে কি কৰিম মই এতিয়া এজন মানুহে 15 ভাগৰ 10 অংশ কাম কৰোঁতে কিমান দিন লাগিব সেই বস্তুটো উলিয়াম তাৰপিছত 10জন মানুহে এই 15 ভাগৰ 10 অংশ কাম কৰোঁতে কিমান দিন লাগিব সেই বস্তুটো উলিয়াই থ'ম এজন মানুহৰ তাৰপিছত মই 10জন মানুহে সেই কামটো কৰোঁতে কিমান দিন লাগে 15 ভাগৰ 10 অংশ কাম কৰোঁতে কিমান দিন লাগে সেইটো উলিয়াম তাৰপিছত ক'ম যে 10জন মানুহে 15 ভাগৰ 5 অংশ উলিয়াওঁতে কিমান দিন লাগে তো এই কামটো আমি যদি ঐকিক নিয়মত কৰোঁ অতি সহজে ওলাই যাব বস্তুটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 থেংক ইউ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ প্ৰফাইলটো ধন্যবাদ